বিশ্ব জয় কৰি অসমৰ বাবে গৌৰৱ কৰি অনা অসম কন্যা উমা চেত্ৰীক এনেদৰে উষ্ম আদৰণিৰে অনা হৈছে যিহেতু উমা চেত্ৰীয়ে অসমৰ বাবে গৌৰৱ কৰি আনিছে আৰু এনেদৰে তেওঁক যিহেতু উষ্ম আদৰণি দিয়া হৈছে আৰু এনেদৰে দেখা পোৱা গৈছে যে প্ৰত্যেকগৰাকী অনুৰাগী আছে উমা চেত্ৰী যে অনুৰাগীসকলে এনেদৰে উমা চেত্ৰীক এনেদৰে আদৰ দেখা পোৱা গৈছে যিহেতু অসমৰ বাবে গৌৰৱ কৰিব লাগিব বিশ্ব ক্ৰিকেটত তেওঁ ক্ৰিকেট খেলি তেখেতে অসমৰ বাবে গৌৰৱ কৰি অনা এনে উমা চেত্ৰীক আমি শুভেচ্ছা আমি ইতিমধ্যে উমা চেত্ৰী বা কিন্তু মন্তব্য ল'বলৈ চেষ্টা কৰিম উমা চেত্ৰী কি ক'বা তেওঁলোকক ফাৰ্ষ্ট টাইম মই লগ পাইছিলোঁ আৰু মোক বহুত ভাল লাগিছিলে তেওঁলোকৰ লগত কথা পাতি মই কেতিয়াও ভবা নাছিলোঁ ইমান ওচৰৰ পৰা এনেকৈ কনভাৰ্চেশ্যন কৰিব পাৰিম ত' মোক এতিয়া ভাল লাগিছে আৰু তেওঁলোকৰ ইমান ভালকৈ ইমান ফ্ৰী আছিলে ত' মোক বহুত ভাল লাগিছে অসমৰ বাবে গৌৰৱ কৰি অনা উমা চেত্ৰীক এনেদৰে উষ্ম আদৰণিৰে লৈ যোৱা হৈছে যিহেতু তেখেতে অসমৰ বাবে গৌৰৱ কৰি আনিছে আৰু যিহেতু বিশ্ব ক্ৰিকেটত জয়ী হৈ এনেদৰে প্ৰত্যেকগৰাকী উমা চেত্ৰী অনুৰাগী এনেদৰে আদৰি থকা দেখা গৈছে আৰু যিহেতু অসমৰ বাবে গৌৰৱ ভাৰতবৰ্ষৰ বাবে গৌৰৱ বিশ্বৰ বাবে গৌৰৱ এইগৰাকী উমা চেত্ৰীক প্ৰত্যেকগৰাকীয়ে তেওঁলোকে আদৰণি দেখা পাইছে এখন ভিতৰুৱা গাঁৱৰ পৰা তেওঁ বিশ্বৰ বাবে ক্ৰিকেট খেলি আজি এনেদৰে আদৰণি দেখা গৈছে বিশ্বৰ বাবে গৌৰৱ কৰি অনা অসমৰ বাবে গৌৰৱ কৰি অনা